নমস্কাৰ প্ৰিয় দৰ্শক হ'বলৈ গৈ আছে অৰ্থাৎ 2026 চনত বছৰৰ প্ৰথম ভাগত প্ৰথমটো সূৰ্যগ্ৰহণ। এই 2026 চনৰ প্ৰথমটো সূৰ্যগ্ৰহণত 15টা নামৰ মানুহৰ কোটিপতি হ'বলৈ গৈ আছে। কাৰণ সূৰ্যৰ এক গুৰুত্বপূৰ্ণ প্ৰভাৱৰ কাৰণে আপোনাৰ ভাগ্যটো একেবাৰে পাল্টি যাব। 15টা নামৰ মানুহৰ কোটিপতি হ'বলৈ গৈ আছে। 2026 চনত প্ৰথমটো সূৰ্যগ্ৰহণ মহাজাগতিক পৰিঘটনা হ'বলৈ গৈ আছে, যাৰ ফলত আপোনালোকে নানা ধৰণৰ পৰিৱৰ্তন পাব পাৰে। আজিৰ এই বিশেষ ভিডিঅ'টোত আমি জনাই দিম কোন কোন নামৰ ব্যক্তিয়ে 15টা নামৰ ব্যক্তিয়ে কোন ব্যক্তিয়ে কোটিপতি হ'ব পাৰিব জনাই দিম। বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ পিছৰ পৰাই তেওঁলোকৰ জীৱনলৈ আহিব ফুলৰ দৰে গোন্ধ, লগতে সকলো জাগাত সাকসেসফুল হ'বলৈ পাৰিব। এই 2026 চনত কেতিয়া সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে, এই গ্ৰহণৰ সম্পূৰ্ণ ভাৰতত দেখা পাবনে, সম্পূৰ্ণ সময়সূচী আমি বিশ্লেষণ কৰিম ভিডিঅ'টোৰ মাজভাগত। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ লাষ্টত জনাম বিশেষ টিপছ। এই সূৰ্যগ্ৰহণৰ দিনটোত গৰ্ভৱতী মহিলাই কি কৰিব কি নকৰিব, আমি কোনটো গ্ৰহণ লাগি থকা সময়ত কি কৰিম কি নকৰিম, সকলোবোৰ টিপছ জনাম, বিশেষ টিপছ দিম। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈ চাওক, কাৰণ আপোনালোকক অলপমান সময় উলিয়াই নিজৰ কাৰণে চোৱাটো অত্যন্ত জৰুৰী। আৰু ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় লাইক এটা কৰি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আহকচোন প্ৰিয় দৰ্শক, পলম নকৰি আমি ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ। প্ৰথম ভাগ্যৱান আখৰটোৱে নামৰ প্ৰথম আখৰটোৱে হৈছে এ দি যাৰ নাম হয় তেওঁলোকৰ এই 2026 চনৰ বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ পিছৰে পৰা সলনি হ'ব তেওঁলোকৰ জীৱন। আপোনালোকৰ ভাগ্য একেবাৰে সলনি হ'বলৈ গৈ আছে যিসকলৰ নামৰ প্ৰথম আখৰটো এৰে আৰম্ভ হয়। এই সূৰ্যগ্ৰহণ পিছৰে পৰাই বহুতো সুযোগ সুবিধা পাব পাৰে আপুনি। আগতে পুৰণা চিন্তা, বহু দীৰ্ঘদিন ধৰি চিন্তা চলি আছিল, সেইবোৰ এতিয়া সমাপ্ত হ'বলৈ গৈ আছে। আৰু নতুন কামত আপুনি হাত দিব, কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি সফলতা পাব পাৰে। সেয়েহে নিষ্ঠাৰে সৎ পথত থাকি কৰ্ম কৰাটো আপোনাৰ কাৰণে অত্যন্ত জৰুৰী। আপোনালোকে কেৰিয়াৰটোক ভালকৈ গঠন কৰিবলৈ পাৰিব। যিসকলে বেকাৰ একো কৰিব পৰা নাই, তেওঁলোকে বহি চিন্তা কৰি আছে, তেওঁলোকৰ নতুন দিশ মুকলি হ'ব, নতুন ৰাস্তা পথ মুকলি হ'ব। আপোনালোকৰ প্ৰেম জীৱন, বিবাহিত জীৱন, পাৰিবাৰিক জীৱন, একতা সম্পৰ্ক মজবুত কৰিবলৈ পাৰিব। সম্পৰ্কত সমস্যাবোৰ চলি থকা একেবাৰে দূৰ কৰি দিবলৈ পাৰিব আপুনি। দৰ্শক, আপুনি যদি এ নামৰ ব্যক্তি হয় ভিডিঅ'টো লাইক কৰি দিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত জয় সূৰ্যদেৱ বুলি লিখি দিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, দ্বিতীয় ভাগ্যৱান নামৰ প্ৰথম আখৰটোৱে হৈছে বি দি যিসকলৰ নামৰ আখৰৰ প্ৰথম আখৰটো বিৰে আৰম্ভ হয় তেওঁলোকৰ এই 2026 চনৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ পৰাই ভাগ্য একেবাৰে পাল্টি যাব। কেৰিয়াৰৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি যিকোনো জাগাত আপোনালোকে সফলতা পাব, যিকোনো টাৰ্গেট আপোনালোকে পূৰণ কৰিবলৈ পাৰিব। সকলে ভৱিষ্যতৰ কাৰণে পৰিকল্পনা লৈ আগবাঢ়িবলৈ পৰা নাছিলে, তেওঁলোকে সিদ্ধান্ত ল'বলৈ পাৰিব। প্ৰেম জীৱন, বিবাহিত জীৱন অনুকূল ফলাফল পাব। দৰ্শক, আপোনালোকে যদি বি নামৰ ব্যক্তিৰ মানুহ হয় তেনেহ'লে আপুনি অত্যন্ত ভাগ্যৱান। ভিডিঅ'টোত এটা লাইক কৰি কমেণ্ট বক্সত জয় সূৰ্যদেৱ বুলি লিখি দিব। সূৰ্যদেৱৰ কৃপা আশীৰ্বাদে আপোনালোকৰ 2026 চনৰ সূৰ্যগ্ৰহণৰ পিছৰে পৰা ভৱিষ্যত জীৱনটো সুন্দৰ হৈ উঠক তাৰে কামনা কৰিছোঁ। ইয়াৰ পিছত তৃতীয় নামৰ ব্যক্তিৰ ভাগ্যৱান ব্যক্তিটোৰ প্ৰথম আখৰটো হৈছে চি দি যিসকলৰ নামৰ প্ৰথম আখৰটো চিৰে আৰম্ভ হয় তেওঁলোকৰ এই সূৰ্যগ্ৰহণৰ পিছৰে পৰা ভাগ্য সলনি হ'ব। আপোনাৰ কোটিপতি হোৱাৰ সুযোগ সুবিধা পাব। নতুন কামৰ সন্ধানত যদি আপোনালোকে কষ্ট কৰি আছে, বিচাৰি আছে, তাৰ ফালৰ পৰা আপোনালোকে সুযোগ সুবিধা পাব। বেকাৰ বহি আছে, চিন্তা কৰি আছে কেতিয়া কাম পাম, জব পাম, আপোনাৰ ৰাস্তা খুলি যাব। যদি আপোনালোকৰ টকা পইচাৰ সমস্যা হৈ আছিলে তেনেহ'লে হঠাৎ আৰ্থিক লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পাব পাৰে। আপোনালোকে নতুন সুযোগ পাব।
আপোনালোকে সম্পৰ্কৰ মাজত যদি জটিল চলি আছে তেনেহ'লে তাৰ পৰা মুক্ত পাব। আগতকৈ সম্পৰ্ক মজবুত হ'ব। ইজনে সিজনক ছাপোৰ্ট কৰি কিনে প্ৰেম সম্পৰ্কত ৰিলেশ্যনশ্বিপৰ সম্পৰ্কত মৰম চেনেহ ভাল পাবৰ বাঢ়িব। আৰু যিসকলে ছিংগুল আছে তেওঁলোকে লাইফ মাটাৰ পাবলৈ গৈ আছে। দৰ্শক, যদি আপোনালোকে চি নামৰ ব্যক্তি হৈ থাকে তেনেহ'লে অত্যন্ত সুখবৰ লৈ আহিছে। সৎ কাম কৰি যাওক আৰু বছৰটোৰ আৰম্ভণিৰ পৰাই আপোনালোকৰ ভাগ্য আপোনালোকৰ কৰ্মৰ দ্বাৰাই ফুলি আছে। সেয়েহে সৎ কাম কৰি আগবাঢ়ি যাওক। আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে নাপাহৰিব। আৰু ভিডিঅ'টো লাইক কৰি জয় সূৰ্যদেৱ কমেণ্ট বক্সত নাম উচ্চাৰণ কৰক। চতুৰ্থ ভাগ্যৱান নামৰ প্ৰথম আখৰটো হৈছে ডি। যিসকলৰ নামৰ প্ৰথম আখৰটো ডিৰে আৰম্ভ হয় তেওঁলোকৰ ভাগ্যৱান হ'ব। এই সূৰ্য গ্ৰহণৰ পাছৰ পৰা পৰিয়ালত আহিব সুখ শান্তি। নজনা কথা কিছুমান শিকিব পাৰিব। ডাঙৰৰ লগত মিলি চলিব লাগিব। কথা অলপ কমকৈ ক'ব লাগিব যদি আপোনালোকে কয়। আৰু প্ৰিয় দৰ্শক, প্ৰেম সম্পৰ্কত ৰিলেশ্যনশ্বিপৰ সম্পৰ্কত মাধ্যম থাকিব, অনুকূল হ'ব। এডুকেশ্যনৰ ক্ষেত্ৰত যথেষ্ট শিক্ষা স্কিল আহৰণ কৰিব পাৰিব। এই সূৰ্য গ্ৰহণৰ পিছৰে পৰা আপোনালোকৰ ভাগ্য হাতৰ মুঠিত আছে। কৰ্মৰ দ্বাৰাই আপোনালোকৰ নিজৰ চাবিকাঠি নিজে ৰাস্তা মুকলি কৰিবলৈ পাৰিব। নতুন নতুন পথ মুকলি কৰিবলৈ পাৰিব। এইবাৰ পঞ্চম ভাগ্যৱান নামৰ প্ৰথম আখৰটো হ'বলৈ গৈ আছে জি নামৰ যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো হয় তেওঁলোকৰ ভাগ্য ফুলিবলৈ গৈ আছে। কেৱল ৱেট কৰক। 2026 চনৰ এই সূৰ্য গ্ৰহণৰ পিছৰে পৰা আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। নতুন নতুন পথ মুকলি হ'ব। কৰ্মৰ ক্ষেত্ৰত সাহস পাব। ফেমিলিৰ পৰা ছাপোৰ্ট পাব। ভাই ভনীৰ মাজত সম্পৰ্ক মজবুত হ'ব আগতকৈ। আপুনি অত্যন্ত ভাগ্যৱান হ'বলৈ গৈ আছে। বছৰৰ প্ৰথম সূৰ্য গ্ৰহণৰ পিছৰে পৰা আপোনালোকে লাভৱান হ'ব। কৰ্মৰ ক্ষেত্ৰত সকলোৰ ক্ষেত্ৰত জয় লাভ কৰিবলৈ পাৰিব। ভিডিঅ'টোত লাইক কৰি কমেণ্ট বক্সত জয় শনিদেৱ জয় সূৰ্যদেৱ নাম উচ্চাৰণ কৰক। আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, আমি সূৰ্য গ্ৰহণৰ সঠিক সময়সূচী কেতিয়াৰ পৰা গ্ৰহণ আৰম্ভ হ'ব, কেতিয়া শেষ হ'ব, সম্পূৰ্ণ সময়সূচী ভিডিঅ'টোৰ লাষ্টত জনাম। সেয়েহে ভিডিঅ'টো শেষলৈ চাওক। যিসকল নামৰ প্ৰথম আখৰটো দি আৰম্ভ হয় তেওঁলোকৰ কপাল ফুলিবলৈ গৈ আছে। 2026 চনত এই সূৰ্য গ্ৰহণৰ পিছৰে পৰা আপোনালোকৰ পৰিয়ালত সুখ শান্তি আহিব। পৰিয়ালত নতুন সদস্য আহিব পাৰে। সেয়েহে কৰ্ম কৰি যাওক। ফলৰ আশা কেতিয়াও নকৰিব। এই সূৰ্য গ্ৰহণৰ পিছৰে পৰা আপোনালোকৰ জীৱনত আহিব টাৰ্ণিং পইণ্ট। নতুন নতুন কাম কৰা সুযোগ পাব পাৰে। লগতে যিসকলে চাকৰিৰ কাৰণে প্ৰচেষ্টা চলাই আছে তেওঁলোকৰ ভাল হ'ব। কষ্ট কৰি যাওক। লগতে কষ্ট কৰিলে নহ'ব, আমি স্মাৰ্ট ৱৰ্ক কৰাটো অত্যন্ত জৰুৰী। প্ৰিয় দৰ্শক, এইবাৰ ভাগ্যৱান হ'বলৈ প্ৰথম আখৰটোৰ হৈছে কে। যিসকলৰ নামৰ প্ৰথম আখৰটো আৰম্ভ হয় কেৰে আৰম্ভ হয় তেওঁলোকৰ এই 2026 চনৰে পৰাই লাখপতি কৰোড়পতি হ'বলৈ গৈ আছে। হয়, সকলো ক্ষেত্ৰৰ পৰা বাহিৰৰ ক্ষেত্ৰৰ পৰা আপোনালোকৰ ধন অহাৰ সুযোগ পাব পাৰে। ফেমিলিত শান্তি শৃংখলা বজাই থাকিব। বেকাৰ প্ৰব্লেম এনে থকা কাম বিচাৰি থকা সমস্যা এইবোৰক দূৰ হৈ আপোনালোকে নতুন কাম হাতত দিব পাৰিব। যিসকলে ছিংগুল আছে অবিবাহিত আছে তেওঁলোকৰ নতুন পাৰ্টনাৰ আহিব পাৰে। লোন ধাৰৰ পৰা এইবোৰ সমস্যাৰ পৰা আপোনালোকে বাহিৰ হৈ আহিব পাৰিব। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হ'বলৈ পাৰে। প্ৰেম জীৱনত সফল হ'ব পাৰিব। খংবোৰ অলপ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু মানুহৰ লগত ধুনীয়াকৈ সম্পৰ্ক মজবুত ৰাখি ৰিলেশ্যনশ্বিপটো ভাল কৰি আমি আগবাঢ়িব লাগিব। হঠাৎ কেতিয়াবা খং উঠা, হঠাৎ কেতিয়াবা ফূৰ্তি হোৱা এনেকুৱা ধৰণৰ সমস্যাবোৰ আমি কমাই ৰাখি নিজৰ এডুকেশ্যনত ফ'কাছ কৰি আগবাঢ়িবলৈ যাব লাগিব। কে নামৰ ব্যক্তি হয় তেনেহ'লে ভিডিঅ'টো লাইক কৰি আৰু ভক্তি মনেৰে জয় সূৰ্যদেৱ নাম উচ্চাৰণ কৰি দিব কমেণ্ট বক্সত। আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। এইবাৰ অষ্টম নম্বৰৰ ভাগ্যৱান নামৰ প্ৰথম আখৰটো হৈছে এল। যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো এল দি আৰম্ভ হয় তেওঁলোকৰ 2026 চনৰ সূৰ্য গ্ৰহণৰ পৰাই জীৱনত আহিব
টাৰ্ণিং পইণ্ট হয়। প্ৰিয় দৰ্শক, আমি সকলোৱে ফেমিলিৰ কাৰণে কাম কৰোঁ। ফেমিলিটো ভালে থাকিলে আমাৰ দিনটো ভাল ধৰণে পাৰ হয়। যদি ফেমিলিত কাৰোবাৰ বেমাৰ আজাৰ হৈ থাকে বা কষ্ট পাই থাকে, ফেমিলিত ভাল এটা বণ্ডিং নাথাকে, তেনেহ'লে আমি অলপ কষ্ট পাওঁ। ডিউটিতে হওক, কৰ্মৰ ক্ষেত্ৰতে হওক, মাইণ্ডছেটটো অলপ দুৰ্বল হৈ থাকে, চিন্তা আহি থাকে, নহয় জানো? কাৰণ আমি প্ৰত্যেকজন ল'ৰায়ে ফেমিলিৰ কাৰণে কৰ্ম কৰি আছোঁ আৰু প্ৰত্যেকজন ছোৱালীয়েও আমি ফেমিলিৰ কাৰণে কৰ্ম কৰি আছোঁ। কাৰণ ফেমিলি নোহোৱাকৈ কোনো মানুহে জীয়াই থাকিব নোৱাৰে। হয়, ফেমিলি এটা থকাটো খুবেই অত্যন্ত জৰুৰী। কাৰণ জীৱনটো আমি আহিছোঁ অকলে, যামো অকলে, কিন্তু মাজভাগত সময় থকা সময়খিনি আমাৰ ফেমিলিটো থকাটো অত্যন্ত জৰুৰী আপোনাৰ আৰু মোৰ কাৰণে। সেয়েহে যিসকল ব্যক্তিৰ ফেমিলিৰ প্ৰব্লেম হৈ আছে, হতাশ নহ'ব। প্ৰব্লেম থাকিলে এদিন সকলোবোৰ সমাপ্ত হ'ব। ধৈৰ্য ৰাখক আৰু আগবাঢ়ি যাওক। বৃহস্পতিৰ কৃপাত আপোনালোকৰ দুইজনৰ পাছৰ পৰা জীৱন সলনি হ'বলৈ গৈ আছে। কাৰণ নিজৰ বিশ্বাস ৰাখি আপুনি কামবোৰ আগবাঢ়ি যাবলৈ চেষ্টা কৰক। প্ৰিয় দৰ্শক, যদি আপোনালোকৰ নামৰ প্ৰথম আখৰটো এল দি আৰম্ভ হয়, তেনেহ'লে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে জনাবলৈ একেবাৰে নাপাহৰিব। এই 2026 চনত নতুন কাম কৰাৰ সুযোগ সুবিধা পাব। বাকীখিনিত 2026 চনটো আপোনালোকৰ মংগল হওক তাৰে কামনা কৰিছোঁ। প্ৰিয় দৰ্শক, এইবাৰ নৱম ভাগ্যৱান নামৰ প্ৰথম আখৰটো ভাগ্যৱান হ'বলৈ গৈ আছে এম। যিসকলৰ নামৰ প্ৰথম আখৰটো এম আখৰেৰে আৰম্ভ হয়, তেওঁলোকৰ 2026 চনত হ'বলৈ গৈ আছে সকলোৰ ক্ষেত্ৰত আহিব সুখবৰ। হয়, সন্তানৰ ফালৰ পৰা সুখবৰ পাব। লগতে নিজৰ পাৰ্টনাৰৰ লগত যদি আগত কিছুমান সমস্যাক লৈ সংসাৰত প্ৰব্লেম হৈ আছিল, সেইবোৰ সমাপ্ত হ'ব আৰু সম্পৰ্কত এটা নতুন দিশ মুকলি হ'ব। যিসকলে ছিংগুল আছে, তেওঁলোকে নতুন প্ৰেমৰ লাইফ পাৰ্টনাৰ আহিব পাৰে। আৰু যিসকলে ইতিমধ্যে ৰিলেশ্যনশ্বিপত আছে, খংটো অলপ কণ্ট্ৰল কৰিব লাগিব। বাকীৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিন্তু যথেষ্ট ভাল। হয়, ভক্তি মনেৰে কমেণ্ট বক্সত জয় সূৰ্যদেৱ নাম উচ্চাৰণ কৰিব আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাইছে লগতে কৈও দিব। এই বছৰত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত সফল হ'ব পাৰিব। টকা পইচাৰ অভাৱবোৰ দূৰ হ'ব। সেয়েহে নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যাওক। প্ৰিয় দৰ্শক, এইবাৰ ভাগ্যৱান নামৰ প্ৰথম আখৰটো জানি লওঁ আহকচোন। এন। হয়, এন নামৰ মানুহৰ 2026 চনৰ সূৰ্যগ্ৰহণত কেনেকুৱা যাব? নিশ্চয় আপুনি আগৰ কথা ভাবিছে। হয়, আপুনি নিজক বিশ্বাস কৰে, কিন্তু এবাৰ বিশ্বাস ভাঙি গ'লে কাৰোবাক বিশ্বাস কৰাটো খুব কঠিন হৈ পৰে। হয়, যদি আপোনালোকৰ ৰিলেশ্যনশ্বিপত কোনোবা থাৰ্ড পাৰ্চন আহি ৰিলেশ্যনশ্বিপ বেয়া কৰিছে, সেইটোক আপোনালোকে আহিব নিদিব। আৰু আপোনালোকে নিজৰ লাইফ পাৰ্টনাৰক যথেষ্ট মৰম কৰিছে, খুব ভাল। লাভ ৰিলেশ্যনশ্বিপত সম্পৰ্ক আগতকৈ মজবুত হ'ব। যদি আপোনালোকৰ বিশ্বাস ভাঙিছে, তেনেহ'লে সেই সম্পৰ্কত নোযোৱাটোৱে ভাল। আপোনালোকে যিটো ডিচিশ্যন লৈছে সেইটোৱে জবৰদস্ত আপোনালোকৰ কাৰণে। হয়, খং নুঠে, কিন্তু নিজৰ উঠিলে অলপ কণ্ট্ৰল কৰিব নোৱাৰে। নিজে মানুহে যিয়ে নকওঁ কিয়, মই যিয়ে নকওঁ কিয়, আপোনালোকে যোনটো ভাবিছে সেইটো কৰে। ৰাইট ডিচিশ্যন কৰি যাওক। ফেমিলি ছাপৰ্ট আছে আপোনালোকৰ। 2026 চনত নতুন কাম কৰাৰ সুযোগ সুবিধা পাব। এই সূৰ্যগ্ৰহণৰ পিছৰে পৰা আপোনালোকৰ ভাগ্য আপোনালোকক কাষত থাকিব। সেয়েহে কৰ্ম কৰি যাওক। আপোনালোকৰ 2026 চনৰ সূৰ্যগ্ৰহণৰ পিছৰে পৰা বছৰটো ভালধৰণে পাৰ হওক, লগতে ফেমিলিৰো মংগল হওক তাৰে কামনা কৰিছোঁ। কমেণ্ট বক্সত কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ আমাক একেবাৰে নাপাহৰিব। এইবাৰ ভাগ্যৱান নামৰ প্ৰথম আখৰটো হৈছে পি। হয়, যিসকলৰ নামৰ প্ৰথম আখৰটো পিৰে আৰম্ভ হয়, তেওঁলোকৰ সূৰ্যগ্ৰহণৰ পিছৰে পৰা ভাগ্য সম্পূৰ্ণৰূপে সলনি হ'বলৈ গৈ আছে। আপোনালোকে নতুন সুযোগ পাব। নতুন চিন্তা চৰ্চা লৈ কামত ফ'কাছ কৰি আগবাঢ়ি যাব পাৰিব। আৰ্থিক ৰিলেটেড সমস্যা সমাধানবোৰ কৰিবলৈ পাৰিব। বিবাহিত জীৱন আপোনালোকৰ সুখৰ হ'ব। প্ৰেম জীৱন সুখৰ হ'ব। 2026 চনৰ সূৰ্যগ্ৰহণ পিছৰে পৰা আপোনালোকৰ জীৱন সলনি হ'বলৈ গৈ আছে। কৰ্ম কৰি যাওক। ঘৰত খালী বহি নাথাকিব। যিসকলে বহি আছে, কৰ্মৰ ৰাস্তা নিজে বিচাৰি উলিয়াই যাওক। 2026 চনটোত এই সূৰ্যগ্ৰহণৰ পিছৰে পৰা ভাগ্য আপোনালোকক লগ দিব। প্ৰিয় দৰ্শক, এইবাৰ 12 নম্বৰ ভাগ্যৱান ব্যক্তিৰ নামৰ প্ৰথম আখৰটোৱে হৈছে আৰ। হয়, আপোনালোকে সঁচাই ভাগ্যৱান। প্ৰেমত কিন্তু বহুতো ধোকা খালেও আপোনালোকৰ মনটো খুবেই কোমল হয়। আপোনালোকে
বহুত সঁচা মনৰ মানুহ হয় আপোনালোকৰ মিঠা হাঁহিয়ে আপোনালোকৰ মানুহক আকৰ্ষণ কৰিব পাৰে আপোনালোকৰ এইখিনি স্কিলে যথেষ্ট এই 2026 চনৰ পৰাই আপোনালোকৰ নতুন পথ মুকলি হ'ব ব্যৱসায় যিসকলে কৰি আছে নতুনকৈ ব্যৱসায়ত বিজনেছ বহল কৰিবলৈ পাৰিব লাইফ পাৰ্টনাৰক মৰম চেনেহ কৰি আপোনালোকৰ আগবাঢ়ি লৈ যোৱাত সহায় কৰিব পাৰিব পৰিয়ালত যিমান কষ্ট কৰিলেও নকৰিলেও মা দেউতাৰ স্বাস্থ্য কিন্তু আগতকৈ ভাল হ'ব উন্নত হ'ব সেয়ে মা দেউতাক যত্ন ৰাখক কাৰণ মা দেউতাই হৈছে আমাৰ ভগৱান প্ৰিয় দৰ্শক লাভ ৰিলেশ্যনশ্বিপত খং থাকিব কিছুমানৰ ক্ষেত্ৰত সেইটো নিগেটিভ নাভাবি পজিটিভ ভাবি আমি আগবাঢ়িব লাগিব কেৰিয়াৰৰ বেপাৰত আপোনালোকে সকলো ক্ষেত্ৰতে সফল হ'ব পাৰিব বিশ্বাস ৰাখক নিজৰ ওপৰত আৰু আগবাঢ়ি যাওক আন নামৰ ব্যক্তিসকলৰ ভাগ্যই আপোনালোকক ওচৰত পাইছেহি সেয়েহে কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে প্ৰিয় দৰ্শক ভক্তি মনেৰে কমেণ্ট বক্সত জয় সূৰ্যদেৱ নাম উচ্চাৰণ কৰি দিয়ক এইবাৰ ভাগ্যৱান নামৰ প্ৰথম আখৰটোৱে হৈছে এছ যিসকলৰ নামৰ প্ৰথম আখৰটোৱে এছ দি আৰম্ভ হয় তেওঁলোকৰ সূৰ্য গ্ৰহণৰ পিছৰে পৰা ভাগ্য সম্পূৰ্ণৰূপে সলনি কৰিব পাৰিব আপুনি টকা পইচাৰ অভাৱত আছিলা তেওঁলোকৰ আৰ্থিক উন্নতি হ'ব হঠাৎ কৰি ধন অহাৰ সুযোগ পাব পাৰে প্ৰেমত সুখবৰ পাব সঁচাই আপুনি খুবেই লাকি হয় ভাগ্যৱান হয় কাম বিচাৰি আছে তেওঁলোকে নতুন সুযোগ পাব কামৰ সন্ধানত যাব লাগিব ঘূৰিব লাগিব অলপ কষ্ট হ'ব কিন্তু আপোনালোকৰ ভাগ্যই আপোনালোকক লগত লগ দিব প্ৰিয় দৰ্শক পৰিয়ালত থাকিব আপোনালোকৰ সুখবৰ নতুন সদস্য অহাৰ সম্ভাৱনা আছে ঘৰত নতুন কাজ কৰ্ম কৰাৰ সম্ভাৱনা আছে প্ৰিয় দৰ্শক এইবাৰ 14 নম্বৰ নামৰ প্ৰথম আখৰটোৱে হৈছে টি হয় টিৰে যিসকল নামৰ প্ৰথম আখৰটো টিৰে আৰম্ভ হয় তেওঁলোকৰ এই সূৰ্য গ্ৰহণৰ পিছৰে পৰা ভাগ্য ওলোটাই যাব বিবাহিত জীৱন আগতকৈ মধুৰ হ'ব সংসাৰত আহিব সুখবৰ যিসকলে চিংগুল আছে তেওঁলোকে নতুন পাৰ্টনাৰ অহাৰ সুযোগ পাব পাৰে প্ৰিয় দৰ্শক এডুকেশ্যনৰ ক্ষেত্ৰত যথেষ্ট স্কিল আহৰণ কৰিব পাৰিব সূৰ্য গ্ৰহণৰ পিছৰে পৰা আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ কৰিব পাৰিব বাকী 2026 চনৰ সূৰ্য গ্ৰহণৰ পিছৰে পৰা আপোনালোকৰ ভাগ্য আপোনালোকৰ কাষত থাকিব প্ৰিয় দৰ্শক অন্তিমটো ভাগ্যৱান নামৰ প্ৰথম আখৰটোৱে হৈছে জে যিসকল নামৰ প্ৰথম আখৰটো জেৰে আৰম্ভ হয় তেওঁলোকে অতিকৈ ভাগ্যৱান ফেমিলিৰ পৰাই ছাপৰ্ট পাব পৰিয়ালৰ পৰাই ছাপৰ্ট পাব যিসকলৰ পৰিয়ালত এটা ভাল বণ্ডিং নাছিলে বণ্ডিং থাকিব মাৰ অসুস্থতাই আপোনালোকৰ মনটো খুলি খাই আছিলে কিন্তু চিন্তা নকৰিব মাৰ স্বাস্থ্য আগতকৈ উন্নত হ'ব ডক্টৰৰ পৰামৰ্শ নলোৱাই কোনো ধৰণৰ সিদ্ধান্ত নল'ব বাকীৰ ক্ষেত্ৰত মাৰ ভালে থাকিব প্ৰিয় দৰ্শক পৰিয়ালৰ ফালৰ পৰাই সমাজৰ ফালৰ পৰাই মৰম বুটলিবলৈ আপোনালোকে সক্ষম হ'ব খংবোৰ কণ্ট্ৰল কৰি আপোনালোকৰ মনে থকাটো খুবেই অত্যন্ত জৰুৰী আপোনালোকৰ তেনেকৈ থাকে কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰত অলপ স্থিৰে ৰাখি মানুহবোৰ মাৰ্কেটখন চাই লৈ আপোনালোকে ব্যৱসায়ত নামিব লাগিব বাকী 2026 চনৰ এই সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে 17 ফেব্ৰুৱাৰী এই প্ৰথমটো সূৰ্যগ্ৰহণতে এই 15টা নামৰ ব্যক্তি জাতক জাতিকাসকলৰ নামৰ প্ৰথম আখৰৰ 15টা নামৰ ব্যক্তিৰ যাতে জীৱনটো নতুন পৰিৱৰ্তন হওক আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ ধন্যবাদ